নমস্কাৰ বন্ধুসকল আজিৰ দিনত বেংক পাছবুক আৰু আধাৰ কাৰ্ডখন কি বস্তু আপোনালোকে সকলোৱে গম পাইছে এই বেংক পাছবুকখন আৰু আধাৰ কাৰ্ডখন লিংক থকাৰ কিমান প্ৰয়োজন ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় জানিব পাৰিছে কাৰণ আজিৰ দিনত চাৰিওপিনে APS এই শব্দটো আপোনালোকে খুবকৈ শুনা পাই আছে APS মানে হ'ল আধাৰ ইনেবল পেমেণ্ট সিস্টেম আধাৰ ইনেবল পেমেণ্ট সিস্টেম এইটো অসমীয়াত বুজাব লগা হলে আধাৰ কাৰ্ড আৰু আপোনাৰ আঙুলিটো দি যেটো বেংকৰ পৰা পইচা উলিয়ায় তো এই সুবিধাখিনিকে APS বুলি কোৱা হৈছে আৰু এই APS আজিৰ দিনত বহুত মহত্বপূৰ্ণ এক প্ৰক্ৰিয়া তো এই APSৰ সুবিধাখিনি আপোনালোকে সকলোৱে ল'বলৈ মই আজি তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যিসকল লোকে চশমা নহকৈ দেখা নাপায় তেওঁলোকে চশমা পিন্ধি চাব আৰু যিসকল লোকে চশমা নোহোৱাকৈ দেখা পায় তেওঁলোকে চশমা খুলি চাব কাৰণ মই ক'ত কি লিখিম এইখিনি বস্তু আপোনালোকে ভালকৈ মন কৰিব আৰু আপোনালোকে যদি ভালকৈ মন নকৰে তেনেহ'লে আপোনালোকৰ কিছুমান বস্তু ৰৈ যাব পাৰে তাৰ বাবে আপোনালোকৰ এই প্ৰচেছটো কৰিব কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে তো আহক বন্ধুসকল আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া বন্ধুসকল মোৰ আপোনালোকে মোবাইল স্ক্ৰীনখন দেখা পাইছে তো ইয়াতে আপোনালোকে প্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰত সোমাই যাব এই ব্ৰাউজাৰটো ওপেন হোৱাৰ লগে লগে ইয়াতে লিখি দিব NPCI এই NPCI লিখি ইয়াতে গো কৰি দিব আৰু গো কৰি দিয়াৰ লগে লগে ইয়াতে প্ৰথমটো লিংক দেখা পাইছে npci.org.in এই NPCIৰ ওপৰত ক্লিক কৰি দিব আৰু এই NPCIৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পৰ্টেলটো ওপেন হৈ যাব আৰু অলপমান তলৰ পিনে যাব তলৰ পিনে গ'লে দেখা পাব ইয়াতে কনজিউমাৰ বুলি এটা অপচন আছে এই অপচনটোত ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে এই উইণ্ডোখন খোল খাই গৈছে ইয়াতে একেবাৰে লাষ্টৰ অপচনটো চাব ভাৰত আধাৰ সিডিং এনেবলাৰ BASE এই অপচনটো ক্লিক কৰি দিব এই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে এখন পেজ ওপেন হ'ব আৰু পেজখন ওপেন হৈ গৈছে তো এতিয়া ইয়াতে আপোনালোকে মন কৰিব ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং আৰু ইয়াতে এটা টাইম চলি আছে এই টাইমটো হৈছে 8 মিনিট এই 8 মিনিটৰ সময়তে এই প্ৰচেছটো কমপ্লিট কৰিব লাগিব তো ইয়াতে প্ৰথমতে কৈ আছে এণ্টাৰ ইউৰ আধাৰ ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো যেটো আছে এই নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব তো মই মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিম আধাৰ নম্বৰটো এণ্টাৰ কৰি দিয়াৰ পাছতে ইয়াতে আছে দ্বিতীয় অপচনটো ৰিকুৱেষ্ট ফৰ আধাৰ ইয়াতে সিডিঙত ক্লিক কৰি দিব তাৰপিছত ইয়াতে লিখা আছে সিলেক্ট ইউৰ বেংক ইয়াতে আপোনাৰ বেংক একাউণ্টখন সিলেক্ট কৰি ল'ব যিখন আধাৰ কাৰ্ড আপোনাৰ যিখন একাউণ্টৰ লগত লিংক কৰিব বিচাৰিছে সেই একাউণ্টখন ইয়াতে সিলেক্ট কৰি লৈ ল'ব আপোনাৰ বেংকৰ নামটো ইয়াতে বেংকৰ নামটো সিলেক্ট কৰি লৈ ইয়াতে সিডিং টাইপ যেটো আছে ইয়াতে ফ্ৰেছ সিডিং ইয়াৰ ওপৰত ক্লিক কৰি দিব আৰু ইয়াতে আপোনাৰ যেটো একাউণ্ট নম্বৰ এই একাউণ্ট নম্বৰটো ইয়াতে লিখি দিব আৰু একাউণ্ট নম্বৰটো লিখি দি ইয়াতে সেই একাউণ্ট নম্বৰটো আকৌ এবাৰ লিখি দিব সেই একাউণ্ট নম্বৰটো লিখি দিয়াৰ পাছত ইয়াতে এটা টিক মাৰ্ক দি দিব আৰু ইয়াৰ তলত আৰু এটা অপচন আছে ইয়াতে এটা টিক মাৰ্ক লগাই দি কিনে তলৰ পিনে আহিব ইয়াতে কেপচাটো ফিল কৰি ল'ব কেপচাটো ইয়াতে ভালকৈ ভুল নোহোৱাকৈ ধুনীয়াকৈ ফিল কৰি ল'ব লিখি ল'ব আৰু ইয়াতে প্ৰচিডত ক্লিক কৰি দিব আৰু এইখন টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি গৈছে খোল খাই গৈছে ইয়াতে এনেকৈ তলৰ পিনে স্ক্ৰল কৰিব আৰু ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউ ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এটা OTP আহিব আপোনাৰ মোবাইল নম্বৰত ইয়াতে OTPটো লিখি দি কিনে এইটো সাবমিট কৰি দিব মোৰ আধাৰ কাৰ্ডখন আগৰ পৰাই বেংক একাউণ্টৰ লগত লিংক হৈ আছিল তাৰ বাবে এনেকৈ লিখি দিছে আধাৰ নাম্বাৰ অলৰেডি মেপেড তো আপোনালোকৰ যদি কোনো একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা হোৱা নাই তেনেহ'লে এইখিনি প্ৰচেছ কৰিলে আপোনাৰ বেংক পাছবুক আৰু আধাৰ কাৰ্ডখন লিংক হৈ যাব তাৰপিছত আপোনালোকে কোনোবা কম্পিউটাৰ চেণ্টাৰ আৰু কোনোবা CSC চেণ্টাৰত গৈ আধাৰ কাৰ্ড আৰু আপোনাৰ ফিংগাৰ টিপিলে টকাৰ লেনদেনখিনি কৰি ল'ব পাৰিব তো আমি এই APSৰ কিছু কথা আপোনালোকক বুজাব চেষ্টা কৰিলোঁ ভিডিঅ'টো ভাল পালে
মোৰ এই মনজিত শৰ্মা ভিয়ালি ইউটিউব চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।